জনাইছে আমাৰ যে ব্লক লেভেলতো আছে, মণ্ডল লেভেলতো আছে বা বুথ লেভেলতো বহুত তেওঁলোকৰ মানুহ আছে, কৰ্মকৰ্তা আছে। এইবিলাক ডিউৰিং কেম্পেইন আজি আমাৰ মাজত উপস্থিত আছে আমাৰ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি আৰু তেখেতৰ উপসভাপতি সম্পাদক প্ৰমুখে ইউথ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, NSY আদি কৰি সকল আৰু আমাৰ এই কিবা কপিলী মণ্ডল কমিটিৰ সভাপতি উল্লেখ ডাঙৰীয়া সংগীবৃন্দ লোকসকল আজি অতিকে আনন্দিত কৰা আমাৰ আম আদমি পাৰ্টিৰ কৰ্মকৰ্তাসকল, তেওঁলোক এজন বীৰ বীৰাংগনা সকলোৱে আহি পেলাই দলত যোগদান কৰিছে, আমাৰ শক্তি দুগুণে বৃদ্ধি কৰিছে। গতিকে এই কিবা কৰ্মকৰ্তাসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ জিলা সভাপতিৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে আৰু নতুন পুৰণা নহৈ আমি একলগে কাম কৰিব লাগিব। ইয়াত কোনো আৰু মই অনুৰোধ জনাইছোঁ আমাৰ সভাপতি ডাঙৰীয়াই যে তেওঁলোকক কিছুমান নিৰ্দিষ্ট চাই পেলাই ক'ত এডজাষ্ট কৰি দিব, এই কাম কৰাৰ সময়ত যাতে আমাৰ সুবিধা আৰু সমবেত ৰাইজ। বিশেষকৈ আপোনালোক জানে যে মই যোৱাকালিও বোকাজান গৈছোঁ। বোকাজানতো একেই যে মানুহবিলাক চব আহি আছে, যোগদান কৰি আছে। তাৰমানে শাস্তি বহুত পালে ৰাইজে। এতিয়া চব গাঁৱত ৰাইজক দিবলৈ একো নাই, তেওঁলোকৰ চাউলটো 5 কেজি 4 কেজিকে দি আছে। তাৰপিছতে আকৌ জব কাৰ্ড আনি তেওঁলোকে দিছে অৰুণোদয়টো ৰাইজ মনত ৰাখিব। অৰুণোদয়টো এইটো বিজেপি স্কিম নহয়, অৰুণ গগৈ ডাঙৰীয়াৰ স্কিম আছে। কিন্তু এই লাখপতি বাইদেউ এইটোতো বিজেপিৰ স্কিম। লাখপতি বাইদেউটো কি কৰিব লাগিব আপোনালোকে গম পাইছে ইতিমধ্যে। যি আই প্ৰাৰ্থীসকলে তেওঁলোকে এপ্লাই কৰিছে তেওঁলোকে গম পাইছে যে গছ পুলি ৰুব লাগিব, এই গছটো ডাঙৰ কৰিব লাগিব। ছাগলী খাই দিছে, গৰু খাই দিছে নহ'ব। গছটো আপুনি জীয়াই ৰাখি ডাঙৰ গছ বনাব লাগিব, গছ পুলি লগাব লাগিব। তাৰপিছতে এই মানে বাইদেউৰ দুটাতকৈ বেছি সন্তান হ'ব নালাগিব আৰু যি দুটা সন্তান হ'ব বা এটা হ'ব সেইটো অংগনবাড়ীত পঢ়াব লাগিব। অংগনবাড়ী পাছ হোৱাৰ পিছত গভৰ্ণমেণ্ট LP স্কুলত পঠাব লাগিব।